মোৰ অতি শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি মানুহৰ বিহু, আমাৰ ৭ বিহুৰ ২ নম্বৰ বিহু। মানুহৰ বিহুৰ দিনা আমি সকলো মানুহৰ প্ৰতি আমাৰ কল্যাণকামী মনোভাৱ পোষণ কৰি সেই মনোভাৱ আমি প্ৰকাশ কৰোঁ। আমি মান সন্মান দিওঁ, ডাঙৰজনক সেৱা সৎকাৰ কৰোঁ, সৰুসকলক মৰম দিওঁ। বিহুৰ প্ৰতি থকা আমাৰ এই আন্তৰিক স্নেহ শ্ৰদ্ধা সদায় থাকিব। মোৰ দেশ বিদেশত থকা সকলো বন্ধু বান্ধৱী সকলোলৈকে মই অসমৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মানুহৰ বিহু, মানুহৰ বিহুৰ দিনা আমি মানুহৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিব লাগে। আমি ডাঙৰসকলক সেৱা কৰোঁ আৰু সৰুসকলেও আমাৰ আন্তৰিক মৰম চেনেহ দিওঁ। যাক যেনেকৈ পৰা যায় তেনেকৈয়ে কিবা অকণ কাৰোবাক বস্ত্ৰ দিছোঁ, কাৰোবাক দিবলৈ ৰেডি কৰি থৈছোঁ। এনেকুৱাকৈ আমাৰ সমাজখনত এই বিহু পৰম্পৰা চলি থাকে। বিহুৰ লগত জড়িত অনেক কথা আছে। বহাগ বিহু বুলি ক'লে আমাৰ মানিবলগীয়া বিহু আৰু আটাইতকৈ উল্লেখযোগ্য বিহু। আমাৰ অসমীয়া বিহু ৩বিধ: কাতি বিহু, মাঘ বিহু আৰু বহাগ বিহু। বহাগ বিহুক ৰঙালী বুলি কয়, ৰঙৰ আনন্দ থাকে কাৰণে। কাতি বিহুক কঙালী বুলি কয়, সেই সময়ত ধান চানৰ অলপ অভাৱ হয় কাৰণে। আৰু মাঘ বিহুক ভোগালী বিহু বুলি কয়, সেই সময়ত খেতি পথাৰ হয়, ভঁৰালত উভৈনদী হৈ থাকে, সকলো প্ৰকাৰৰ জা জলপান খোৱা বোৱা যোগাৰ। এইখিনিক লৈ আমাৰ অসমীয়া পৰম্পৰা বৰ্তি আছে। আমাৰ অসমীয়া সংস্কৃতিৰ ভোগ জৰা চৰু এই বিহু সঁচাকৈ আমাৰ অতি আদৰৰ, অতি সাদৰৰ। আমি এই বিহুক আন্তৰিকতাৰে পালন কৰোঁ। হুঁচৰি গোৱা চলি থাকিব, হুঁচৰি গৈ আমাক আশীৰ্বাদ দি যায়, এয়াও এটা ভাল কথা। আমি তামোল পাণ লৈ কাৰোবাক বয়সস্থজনক বস্ত্ৰ এটুকুৰা দি সেৱা এটা কৰিবলৈ পালে নিশ্চয় আমি সুখী হওঁ। তেনেকৈয়ে আমাৰ সমাজখনত এটা কি পৰম্পৰা চলি আছে চাওক, কিমান আন্তৰিকতাৰে মানুহে মানুহক ভাল পায়। মানুহে মানুহকনো ক'ত বেয়া পায়? মানুহৰ মাজত থকা অসূয়া অপ্ৰীতিবিলাক, এই হিংসাৰ স্বভাৱবিলাক এৰিলেই মানুহ হৈ পৰে। কিন্তু কিছু কিছু ক্ষেত্ৰত এই নেগেটিভবিলাক থাকে আৰু থাকিবই। খুব সুন্দৰ আন্তৰিকতাক গঢ় দিব পাৰিলে, খুব সহজে আৰু সক্ৰিয়ভাৱে পালন কৰিব পাৰিলে মানুহ সদায় সুখী হ'ব। মানুহে কেতিয়াও কাৰোলৈ বেছি আশা নকৰাকৈ জীৱনটোক উপভোগ কৰিব পাৰিব। বিহুৱান, টঙালি, হাঁচতি, গামোচা, চেলেং এই গোটেইবিলাকেই মানুহক বিহু সময়ত এটা সংস্কৃতিক ৰক্ষা কৰাৰ কাৰণে সুবিধা দিয়ে, সহায় কৰে, মন মগজুক সক্ৰিয় কৰি ৰাখে, ভাল লাগে। বিহুৱতীয়ে যেতিয়া ধুনীয়াকৈ ৰিহা এখন ল'ব, কপৌ ফুল গুজিব, সেই বিহুৱতীক চায়ো ভাল লাগে। টকা পেপা গগনা লৈ বিহু মাৰিব। বিহু কেইদিন আমাৰ সঁচাকৈ বৰ সুন্দৰ দিন। এই বিহু কেইদিনত আমাৰ অসমৰ সকলো ৰাইজেই অন্তৰ উঠলি পৰাকৈ বিহুক মানে। ডাঙৰ মানুহ সৰু মানুহ বুলি কোনো কথা নাই। আমি কেৱল মানুহ চিনি পাওঁ। মানুহৰ প্ৰতি আমাৰ সহৃদয়তা, আন্তৰিকতা, কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰোঁ। সঁচাকৈয়ে বহাগ বিহু অসমৰ বাবে কিমান মহান বিহু। অকল অসমতে কিয়, এতিয়াতো বিশ্বজুৰিয়েই বহাগ বিহুৱে স্বীকৃতি পাইছে। কোনো দেশৰ মানুহে নজনাকৈ থকা নাই। বাহিৰৰ দেশবিলাকলৈ গ'লে অসমৰ পৰা আহিছোঁ বুলি ক'লে বিহু কথাই সুধিব, বিহু নাম এফাঁকি গাবলৈও দিব। কিমান ভাল লাগে, কিমান সকলোৱেই যে শ্ৰদ্ধা কৰে অসমৰ এই বিহুভাগক মানিব লাগিব। মই মোৰ ফালৰ পৰা আজি মানুহৰ বিহুৰ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলো সুখী হওক, সকলোৱে বিহুক লৈ অন্তৰত উঠলি উঠা আনন্দ উপভোগ কৰি সকলোকে এই উপভোগৰ ভাগ লোৱাৰ সুবিধা দিয়ক।